মিছৰ পৰা আকৌ 2টা পাৰ্চেল আহিছে এতিয়া অলপ আগতে। তাৰপিছত ভাবিলোঁ আপোনালোকৰ আগত অপেন কৰিম বুলি, কিন্তু আজিৰ পাৰ্চেলটো মোৰ নহয় অৱশ্যে, মোৰ চচুৰ দেউতাৰ কাৰণে। দেউতাই গম নাপায় মই পাৰ্চেলটো যে অৰ্ডাৰ কৰিছোঁ দেউতাৰ কাৰণে বুলি। তো ভাবিলোঁ আপোনালোকৰ আগতে এতিয়া অপেন কৰি চাওঁ কেনেকুৱা আহিছে। আৰু চাইজকেইটা মই সোধা নাই, সুধিলে কিনিব মানা কৰিব ন, সেইকাৰণে মানে সোধা নাই। মোৰ নিজৰ মানে অনুমান কৰি কিনি চাইজটো দিছোঁ আৰু। তাৰপিছত এতিয়া ধুনীয়াকৈ খুলি ল'ম কেনেকুৱা। তাৰমানে সিদিনাখন কাপোৰ ধুব গৈছিলোঁ দেউতা, যেতিয়া কাপোৰখিনি ধুই দিব লওঁতে মানে দুখন চোলাই আছে দেউতাৰ, কিন্তু দেউতাই কাপোৰ নিপিন্ধে এনেকৈ দুখন চোলা আছে। সেইকাৰণে মই দুখন চোলা মানে মিছ'ৰ পৰা অৰ্ডাৰ কৰিছোঁ আৰু। চাওঁ কেনেকুৱা হৈছে আৰু দেখুৱাইছোঁ ৰ'ব। এইটো হৈছে প্ৰথমটো কাপোৰ, দেউতাৰ কাৰণে আৰামছে হ'ব, ডাঙৰ চাইজৰ। আৰু কাপোৰটো পিন্ধি আৰাম পাব, কটন কাপোৰ হয়। আৰু এইখন আছে, এইখনো খুলি চাওঁ ফটো। নাজানো পচন্দ কৰে নে নকৰে, কিন্তু তথাপিও আৰু মানে কাম কৰা মানুহ যিহেতু অকণমান মানে বগা কাপোৰ দিলে মানে লেতেৰা হয় আৰু, সেইকাৰণে এনেকুৱা কালাৰ আনি দিছোঁ। আৰু এইটো হৈছে ছেকেণ্ডটো পাৰ্চেল, ধুনীয়াকৈ হৈ যাব। মই 32 নম্বৰৰ দিছিলোঁ, ডাবল এক্সেল দিছিলোঁ, হৈ যাব ন। কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাব। দেউতাৰ ৰিয়েকশ্যন কেনেকুৱা হয় নাজানো, কিন্তু দেখুৱাই দিম বাৰু। দেউতা এতিয়া বৰ্তমান শুই আছে, মই পাছত দিম বাৰু। বাই বাই।